নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে জুস্মি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি দেখিছেনে বতৰটো ইমান ধুনীয়াকৈ বতাহ বলি আছে। মোৰ যে এই বতৰটো আটাইতকৈ প্ৰিয়। সদায় যদি এনেকৈ থাকিলেহেঁতেন কিমান যে ভাল লাগিলেহেঁতেন, নহয়নে? আজি মন পচন্দৰ বতৰটো পাইছোঁ হয়, কিন্তু পিছে মনৰ বতৰটো ইমান ফৰকাল নহয় আজি। কিয় জানেনে? তাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আমাৰ মহিলাসকলেতো ফুল খুব ভাল পায় ন। ফুল আমাৰ সকলোৰে প্ৰিয় হয়। গৰমৰ বন্ধত ঘৰলৈ গৈছিলোঁ জানেনে। কেইটামান দিন কৰিলোঁ বাৰু ঘৰৰ পৰা আহি প্ৰথম চাওঁ মোৰ ফুলকেইজোপা কেনেকুৱা হৈ আছে। ইয়াত দেখিছেনে মোৰ ফুলৰ অৱস্থা কি হ'ল। আজি পিছে অকণমান সতেজেই দেখিছে বাৰু। অৱশ্যে মই আহিয়ে পাই পেলাই পানী দিলোঁ। পানী দিয়াৰ পিছত আচলতে এইখিনি মই গ্ৰিলত হেং কৰি থৈছিলোঁ। ইয়াত দেখিছেনে ফুলৰ অৱস্থা কি হ'ল। মই ঘৰত নথকা কেইদিনৰ ভিতৰত চাওকচোন কি হ'ল। মোৰ ফুলজোপা ইমান ধুনীয়াকৈ লহপহকৈ একদম এনেকুৱাকৈয়ে সজীৱ হৈ ধুনীয়া হৈ আছিলে। এইজোপাও ঠিক তেনেকুৱাই হৈছিলে, কিন্তু পানী দিলোঁ। পানী দিয়াৰ পিছত বৰষুণত দি দিলোঁ। এয়া অকণমান এইজোপা ভাল হৈছেগৈ, কিন্তু সিজোপা চাওকচোন একেবাৰে শেষ হৈ গ'ল আৰু। সেইজোপা খুব দুখ লাগি আছে মনটো। ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়িছিলে ফুলকেইজোপা। এয়াও শুকাই খিনাই অৱস্থাই নাইকিয়া হৈ গৈছেগৈ। এয়াতো নায়েই আৰু, অকল হাৰ্ডিকেইডালহে আছেগৈ। চাওকচোন কেইটামান দিন ঘৰলৈ গৈছিলোঁ, কিন্তু এয়া ফুলৰ অৱস্থা কি হ'ল। মোৰ পানী দুনি খাবলৈ নাপায়, শুকাই একেবাৰে কৰকৰীয়া হৈ আছিলে। মই এতিয়া ৰ'দত দিলোঁ, বৰষুণত দিলোঁ। বৰষুণত দিয়াৰ পিছত আহি পানী দিলোঁ। তাৰপৰা বৰষুণ দিয়া দেখি বৰষুণত উলিয়াই দিলোঁ। এতিয়াতো অকণমান কিবা এটা হৈছেগৈ। এয়া ভিতৰৰ ফুল, বাৰাণ্ডাত ৰাখি থোৱা ফুল। এইজোপা একেবাৰে শুকাই গৈছিলেগৈ। আহি পায়ে পানী দিলোঁ, কণ্টিনিউ পানী দিলোঁ দুদিনমান। এয়া চাওকচোন এতিয়া একেবাৰে সজীৱ হৈ উঠিছে ফুলজোপা। এইকেইজোপা ঠিকেই আছে বাৰু। এইজোপা ফুলহে বেয়া হৈ গৈছিলে। এইকেইজোপাও ঠিকেই আছে প্ৰায়। এয়া ঠিকেই আছে। এইজোপা ফুলো তেনেকৈ লেৰেলি গৈছিলে, মানে শুকাই গৈছিলে পাতবিলাক। তেনেকুৱাতে ধৰক মই পানী দি দিয়া দেখি আকৌ পুনৰ সজীৱ হৈ গ'ল এইখিনি ফুল। এই ফুলজোপাৰ নাম কি মই নাজানো দেই, আপোনালোকে কোনোবাই জানে যদি জনাবচোন। এই ফুলকেইজোপা গৰুৱে খাই শেষ কৰি থৈছে জানে। এইজোপাও গৰুৱে খাইছিলে, কিন্তু তাৰপিছতে আকৌ ভাল হৈছে বাৰু, সজীৱ হৈ উঠিছে। এইজোপাও সজীৱ হৈ আছে ধুনীয়াকৈ। এইবোৰ চব পানী খাবলৈ নাপায়, গোটেই ফুলবোৰ চব শুকাই গৈছিলে। এতিয়া কণ্টিনিউ পানী খুৱাই এতিয়া ফুলবিলাক আকৌ পুনৰ সজীৱ হৈ উঠিছে। এজোপা এইটো পৰি ভাগিলে দেই টাবটো। এইবিলাক চব গৰুৱে খাই ফুলবোৰ। এয়া দেখিছেনে এইজোপা ফুল খুব ভাল লাগে যেতিয়া ফুলে। ইয়াত দুটা কালাৰ কৰি থোৱা মানে একেলগে ৰোৱা আছে, গুলপীয়া আৰু হালধীয়া। যেতিয়া ফুলখিনি সম্পূৰ্ণভাৱে ফুলি উঠে খুব ধুনীয়া লাগে। এয়া চাওক দুইটা কালাৰ যেতিয়া মিক্স হৈ ফুলে নহয়, ফুলজোপা খুব ধুনীয়া লাগে। বহুত ডাঙৰ হৈছিলে, কিন্তু এতিয়া মই অলপমান ডালবিলাক কিছুমান
বেয়া হৈ যোৱাৰ কাৰণে কাটি দিছোঁ। এই পাতবিলাক কিয় নাজানো, কিছুমান পাতবিলাক বেয়া হৈ গৈছে মাজে মাজে। এইজোপাটো সকলোৱে চিনি পায়, চেকি গছ। এইজোপা ভালেই হৈ আছে বাৰু। এইবিলাক চব শুকাই গৈছিলে, চব পানী দি দি আকৌ সজীৱ কৰাইছোঁ। মহিলাসকলৰ বৰ প্ৰিয় নহয়নে বাৰু ফুলবিলাক, কিন্তু পুৰুষসকলে ইমান বেছি ভাল নাপায় আৰু তেওঁলোকৰ এইবিলাকৰ প্ৰতি যত্ন নাই। গতিকে মই ঘৰলৈ যোৱা কেইদিনত এয়া ফুলৰ অৱস্থা হ'ল। আকৌ পুনৰ পানী দি দি এয়া সজীৱ কৰিছোঁ। দুজোপামান একেবাৰেতো মৰিয়ে গ'ল। এয়া ভিতৰৰ ফুল, মাজৰজোপা কিন্তু ৰিয়েল নহয় দেই, আৰ্টিফিচিয়েল ফ্লাৱাৰ হয়। কাষৰ দুজোপা ৰিয়েল হয়। জানেনে এই ফুলবিধৰ নাম কি? এইটো স্নেক প্লেণ্ট হয়। এইটো জানো বাৰু নামটো। এজোপা মানুহৰ ঘৰত ৰাখিব লাগে। ই মানুহৰ যিটো এয়াৰটো ভাল কৰি ৰাখে। চক এজোপা গজালি ওলাইছে আৰু দুটামান পাত হ'বগৈ চাগে। এয়া চাওকচোন, ফুলৰ শুকাই গৈছে কেনেকৈ ফুলখিনি। এইটো পানী দিছিলোঁ, আকৌ দিব লাগিব। এইবিলাক স্নেক প্লেণ্ট। আপোনালোকৰ লগত ভিডিঅ'টো এইটো কাৰণেই শ্বেয়াৰ কৰিলোঁ, আপোনালোক যদি কেতিয়াবা দীঘলীয়া যাত্ৰাত যাবলগীয়া হয়, তেতিয়া ফুলকেইজোপা আপোনালোকে অন্ততঃ ছাঁ পৰি থকা জেগা আৰু বৰষুণ পৰি থকা জেগাত ফুলকেইজোপা ৰাখি থৈ যাব। নহ'লে ইমান কষ্টৰে আমি ফুলবিলাক প্ৰতিপাল কৰি ডাঙৰ কৰোঁ নহয়নে? ইমান সুন্দৰকৈ লহপহকৈ ঠন ধৰি উঠি অহা ফুলজোপা যেতিয়া আপুনি আহি গেলি থকা অৱস্থাত পাবহি, শুকাই থকা অৱস্থাত পাবহি, কিমান মনটো বেয়া লগা নহয়নে? গতিকে যিসকলে ফুল ভাল পায় সেইসকলকহে কৈছোঁ দেই, যিসকলে ভাল নাপায় তেওঁলোকেতো এইবিলাক বুজি নাপাব ন। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই।